সত্ৰক মহাপুৰুষ মাধৱদেৱৰ আজ্ঞালৈ বৰবিষ্ণুনাথাই চমৰীয়া সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই চমৰীয়া সত্ৰত গুৰুজনাৰ জন্মজয়ন্তীৰ লগতে তিৰোভাৱ তিথিৰো পালন কৰা হৈ আহিছে। আজি গুৰুজনাৰ 455তম তিথিটো 7দিনীয়া কাৰ্যসূচীৰে চমৰীয়া সত্ৰত উদযাপন কৰা হৈছে আৰু এই 7 দিনৰ আজি সামৰণিৰ দিনত সত্ৰবাসীসমূহ ভকতবৃন্দৰ লগতে এই অঞ্চলৰ পৰা অহা বিভিন্ন ভকতবৃন্দই সত্ৰত আহি উপস্থিত হৈছে আৰু উপস্থিত হৈ গুৰুজনাৰ নাম কীৰ্তনৰ দ্বাৰা এই দিনটো উদযাপন কৰা হৈছে। আজি সামৰণিৰ দিনটো গুৰুজনাই সকলোকে মংগল কৰক ইয়াকে কামনা কৰিছোঁ। Dewa